जाय समाव रायजोनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया रां दाहाराव गोदोनाय आइजोफोरनि दाहारखौ रेहाय फोसावनाय समावनो बरसला विधानसभा बियाबनि आवथायाव थानाय गावैया गामियाव शिबांक दास मुंनि सासे सेंग्राया क्रेचार अर्गानाइज एन्ड फार्म्स मुंनि एनजिअनि मुङाव बेरे फिसिनाय ना फिसिनाय आरो दाउ फिसिनाय मुङाव आइजोफोरनो लाख लाख रां लन दाहार होगोन होननानै सा 20निबो बारा आइजोफोरनिफ्राय 20 लाख रां जाख्ल'नानै खारखोमानाय जाथायानो ओनसोलाव दुंहाव थासारि लाबोदों। थगायसुला दासनि हेंथायै आइजोफोरा थेलामारा पुलिस बादायाव गसर थिसनदों आरो गिबि मन्थ्रिनिसिम गोख्रों दाबि दैखांदों। मख'जाथावदि तेजपुरनि थगायसुला सेंग्रा शिबांक दासआ मौ बेरे फिसिनो ना फिसिनो आरो दाउ फिसिनायनि मुङाव गामिनि आइजोफोरनो 1 लाख राङै दाहार होगोन होनना आइजोफोरनिफ्राय भटार आइडि पेन कार्डनि जेरक्स बिलाइ लानानै थेलामारा इउक' बेंकनि मेनेजारजों लोगो नांना लाख लाख रां जाख्ल'नानै खारखोमादोंमोन। उनाव आइजोफोरा बेंकआव थांनानै मिथियो दि एकाउन्टआव हाबनाय लाख रांखौ थगायसुलाया थगायना जाख्ल'जोब्बाय। दिनै फुङाव दिखियाजुलिनि थेलामारा पुलिस बादायाव मेगन मोदैजों लामा नुवा जायो मोनगिरि आइजोफोरा। शिबांक दास आरो कौस्तुभ दास मुंनि सानै थगायसुलाया जियाव नांनानै अलखदाव गोग्लैदों आइजोफोरा। बेंকৰ মেনেজাৰ ছাৰো গৈছিলে লগত গৈ পেলাই আমাৰ মানুহখিনিক প্ৰথমতে তেখেতে 2019 চনৰে কথা তেখেতে আমাৰ মানুহখিনিক মিটিং এখন গোট খোৱালে। গোট খুৱাই পেলাই তেখেতৰ শিবাংকৰ দাস আৰু কৌস্তভ দাস ভায়েকজনৰ নাম। তাৰপিছতে তেখেতে ক'লে যে আপোনালোকক আমি এনেকৈ 1,10,000 টকা লোন এটা কৰি দিম। লোন এটা কৰি দিয়াৰ পিছত আমি আপোনালোকক যিখিনি সুবিধা লাগে ঘৰ আৰু প্ৰশিক্ষণ মুৰ্গীখিনি দিম আপোনালোকক আৰু দানা পানী যোগান ধৰিম, ঔষধ দিম। গোটেইখিনি কৰাৰ পিছত যেতিয়া সপ্তাহে সপ্তাহে পইচাটো মুৰ্গীৰ ডিমখিনি তেওঁলোকে নিব, নি পেলাই লোনটো মাৰাটো তেওঁলোকে ব্যৱস্থা কৰি দিব। আমি মুৰ্গীখিনি পোহাৰ বাবদ সপ্তাহত আমালৈ 1200 টকা থাকিব বুলি তেখেতে ক'লে। তাৰপিছত তেখেতে আমাক বহুত দিনৰ মূৰত তাত লকডাউনো পৰিলেতো, লকডাউন পৰাৰ পিছত বহুদিন তেওঁ কোনো খা খবৰ নাই। খা খবৰ নোহোৱাৰ পিছতে আমি ফোন কৰি তেখেতে তাৰপিছতে এদিন গৈ পেলাই আমাক মুৰ্গী 50টা দিলে। তাৰপিছতে সেই পিছত তাৰ দানা পানী মানে আমাক একোৱেই নিদিলে। দানা নাই, পানী নাই আৰু কোনো প্ৰশিক্ষণ নিদিলে। তেখেতে আমাৰ কোনো খবৰ নল'লে। গতিকে তেখেতে মানে আৰু মৌ আছিলে, মৌ হানিৰ তেখেতসকলে খালি বাকচ ছটাহে পালে, একোৱে নিদিলে। আৰু আমাৰ মুৰ্গীখিনি মানে একোৱে নিদিলে। তেখেতে গোটেই পইচাখিনি তেওঁ একাউণ্টলৈ লৈ গ'ল, আমাৰ একাউণ্টলৈ একোৱে নিদিলে। আৰু 2200কৈ প্ৰথমতে টকা তেখেতে লৈছে আপোনালোকক লোন প্ৰশিক্ষণ দিম বুলি, প্ৰশিক্ষণো নিদিলে। তাৰপিছত আকৌ তেখেতে দানা পানী কোনো যোগান নাই, কোনো খবৰ নাই। ইঞ্চুৰেঞ্চ কোম্পানী আমাক ক'লে বোলে আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ লোনটো মাফ হৈ যাব। আমি ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পাতিম আৰু মই ইঞ্চুৰেঞ্চ কোম্পানীৰ লগত কথা পাতি আছোঁ, কথা পাতি পেলাই আপোনালোকৰ লোনটো মই মাফ কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। তেনেকৈ ক'লে। কোৱাৰ পিছত তেতিয়া আমি ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা এজন আহি পেলাই তেতিয়া তেখেতে কৈ দিছে সেইবিলাক কাম। আমিতো একো নাজানো সেইবিলাক কি চহী তহি লৈছে, কাগজত চহী লৈছে, ইংৰাজীতে ফৰ্মবিলাক আছে ধৰক, আমিনো কি জানো সেইবিলাক কথা। তেখেতে যেতিয়া আমাক কৈছে সপ্তাহত আমি 1200 টকা পাম বুলি পেলাই, তেতিয়া আমি সেইখিনি কৰিলোঁ আৰু যে কিবা এটা ধৰক গাঁৱত আমি একো তেনেকুৱা কাম বন নাইতো ধৰক। তেখেত বহুত ভণ্ড। তেখেতে মুঠতে আমাক লোনটো তেখেতে পাছ কৰি ল'লে তেখেতৰ একাউণ্টলৈ পইচাখিনি। এতিয়া বেংকত আমি সোমাই আহিছোঁ। মানে আমি আমাৰ গাঁৱৰ গাঁৱত অকল 18জনী আৰু বেলেগ গাঁৱত আৰু আছে। কিমান লাখ টকাৰ ঘোটালা হৈছে? মুঠতে আমাৰ গাঁৱত 20 লাখ মান টকা হ'ব অকল আমাৰ গাঁওখনতে। আৰু আমাৰ ওচৰ চুবুৰীয়া বৰপুখুৰী, নপাম, বগাপানী এইবিলাক গাঁৱতো বেলেগ আছে। তেখেতে মানে তেতিয়া তেখেতে ক'লে আপোনালোকে চিন্তা কৰিব নালাগে, মই আপোনালোকৰ লোনটো কিবা এটা কৰি দিম। তেনেকৈ কোৱাৰ কাৰণে আমি ৰখিলোঁ। ৰখাৰ পিছত তেওঁ আকৌ ফোন কৰিলেও ফোন ৰিচিভ নকৰে। এতিয়া আমি এসপ্তাহৰ ভিতৰত আমি থানাত হাজিৰ কৰিবলৈ দাবী জনাইছোঁ। আৰু যদি তেখেতক থানাই এৰেষ্ট কৰিব নোৱাৰে, আমি গোটেইখিনি মহিলা গৈ তেখেতক য'ত আছে, এতিয়া শুনিছোঁ তেখেত আছে ক'ৰবাত, কিন্তু তাৰ পৰা আমি মহিলাখিনি গৈ পেলাই তেখেতক আনি থানাত আমি কেছ দিছোঁ। আমি কেছ দিছোঁ। আৰু তেখেতে এখন এজাহাৰ দিলে তেখেতে বেল লৈ ওলাই আহে, সেইটো আমি জানিছোঁ। তেখেতে টকাৰো ভাবুকি দেখায় যে আমি মহিলাই ব্যৱস্থা কৰিম। কাৰণ আগত এটা কেছ হৈ গৈছে, আগত যিহেতু কেছ এটা হৈছে, তেখেতক আমি একো লোৱা দেখা নাপালোঁ। সেইটো আইনৰ প্ৰক্ৰিয়াৰ মাজেদি গৈছে, আমি ক'বও নাযাওঁ। কিন্তু ইয়াৰ পিছৰ কাৰ্যসূচী যাতে নিয়াৰিকৈ চলাই, আমি ন্যায় পাব লাগে। আমি জানো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে আছে কোনো দুৰ্নীতি নোহোৱাকৈ। সেইকাৰণে আমি যাতে ইয়াত কোনো দুৰ্নীতি নহয়, তাৰ বাবে আমি আজি আপোনালোকৰ চেনেলৰ যোগেদি মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতযোৰ কৰি কাটৰ অনুৰোধ জনাইছোঁ যাতে এই উচিত তদন্ত কৰে এই কেছৰ। ধন্যবাদ।
আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022